তথা এইবাৰ প্ৰাৰ্থী দিয়াৰ বেলেগ নিশ্চয়কৈ ৰাইজৰ এটা মনৰ ধাৰণা আছিলে প্ৰাৰ্থীটো প্ৰধানৰূপে কাক দিয়া যায় বা মই প্ৰাৰ্থীটো মোক প্ৰাৰ্থীটো প্ৰধান কৰাৰ পিছত মোৰ এটা উৎফুল্লিত মনৰ বৰ্তমানৰ পৰিস্থিতি তেখেতসকলে তথা ৰাইজে যেনেকৈ সম্পৰ্ক কৰি মানে আনন্দ মনৰ কথা প্ৰকাশ কৰি আছে নিশ্চয়কৈ প্ৰাৰ্থীটো প্ৰদান কৰাৰ পিছত জিকাটো নিশ্চিত বুলি মই প্ৰকাশ কৰিছোঁ। ইছ্যু বুলি ক'ব লগা একো নাই। ৰাইজে আমাক মানে যিটো গ্ৰহণ কৰিছে বিগত চাৰিবাৰ আমি যে জিকিছোঁ সেইটো এনেই আমাৰ মুখত জিকা সম্ভৱ নাছিলে। আমাৰ দলৰ যিটো নীতি আদৰ্শ তথা নীতি আদৰ্শ সন্মুখত ৰাখি আমি যিখিনি ৰাইজৰ সেৱাৰ হকে কাৰ্য সম্পাদন কৰিছিলোঁ ইয়াত এটা বাতাবৰণ ৰাজনৈতিকভাৱে তথা ৰাজনৈতিক প্ৰেক্ষাপটত আমাৰ দলৰ প্ৰতি যে আস্থা তথা দলৰ প্ৰতি যে বিশ্বাসৰ বাতাবৰণ সেইটো বিস্তাৰিত হৈ আছিলে। এই বিস্তাৰিত যে পৰিৱেশ সেই পৰিৱেশৰ ওপৰতে আমি নিশ্চয়কৈ আশা কৰিম তথা আমি ৰাইজৰ লগত সম্পৰ্ক কৰিবলৈ যত্ন কৰিম। যোৱাবাৰৰ যেনেকৈ চাৰিবাৰকৈ জিকাই দিছে এইবাৰো যাতে জিকাই দিয়ে তথা বিগত দিনকালত আমি যেনেকৈ ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা উভৈমতীয়া পৰিৱেশ সমন্বয় সৃষ্টি কৰাৰ লগতে শান্তি পৰিৱেশ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা মানে সমিলমিল পৰিৱেশ সৃষ্টি কৰি সমাজ এটা গঢ়ি তুলিবৰ কাৰণে যিটো আমাৰ লক্ষ্য আছিলে তথা এই অঞ্চলৰ উন্নতিৰ হকে কাম কৰিবৰ কাৰণে ৰাইজৰ লগত যি সম্পৰ্ক আছিলে সেই গতিবিধটো লৈ যে আমি কাৰ্য সম্পাদন কৰি অহাৰ এটা যিটো অনুভূতি সেই অনুভূতিতে ৰাইজৰ হোৱাটো নিশ্চয় থাকিব আৰু ঠিক তেনেকৈ জিকাটো নিশ্চিত। প্ৰথম সৰ্বপ্ৰথম বুলি বিশেষ ইয়াত যেনেকৈ আমাৰ আঁচনি প্ৰকল্প যেনেকৈ নাই যদিও আমাৰ দলীয় নীতি আদৰ্শ যিখিনি আমি কাৰ্য সম্পাদন কৰি আহিছোঁ আৰু দলৰ নীতি আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো ঔষধ আমাৰ মাজত যাতে সমিলময় এটা পৰিৱেশ সৃষ্টি কৰিব পৰাকৈ সেইটো মেইন ইছ্যু থাকিব। ইয়াত আৰু বহুতো সমস্যা আছে। আমাৰ যেনেকৈ আইন শৃংখলাৰ সমস্যা আছে তাৰপিছত থাকিল আমাৰ আমি চবেই অৱগত ইয়াত আপোনাৰ সন্তোষ নদীৰ দুয়োফালৰ যিটো গৰাখহনীয়াৰ সমস্যা এইটো আজিৰ কথা নহয়। এই কথাবিলাক মানে আমাৰ যথা সময়ত উত্থাপন কৰি যাতে ৰাইজৰ হকে কথা দিব পৰাকৈ প্ৰকল্প যাতে আমি আনিব পাৰোঁ চেষ্টাতে থাকিব। আৰু ধৰক ইয়াত আৰু এটা মানে বিষয় আছে আমাৰ যিটো কম্পজিট এটা চেক গেট আছিলে শ্ৰীৰামপুৰত এই বৰ্তমান যিটো পৰিত্যক্ত যে এটা মানে সম্পত্তি পৰৱৰ্তীত যিটো সম্পত্তি সেই সম্পত্তি যাতে আমি ভাল কামত ব্যৱহাৰ কৰিব পাৰোঁ তাই সেই লক্ষ্য থাকিব যে সেই পৰিত্যক্ত সম্পদৰ ওপৰত আমি প্ৰকল্প বনাই দিলোঁ অঞ্চলৰ যাতে কিছুমান আনএমপ্লয়ড সমস্যাৰ সমাধানৰ যাতে আমি ৰাস্তা উলিয়াব পাৰোঁ সেই দিশটো ব্যক্তিগতভাৱে মই যেনেকৈ মোৰ গাঁঠিৰ সহায় কৰি তেখেতসকলক কৈ সেই আশ্বাসটো মানে হিচাপে মই দিব নোখোজোঁ। বিশেষ অৱস্থাত মই প্ৰতিনিধি হ'লে মোৰ যিটো সমৰ্থ যিটো সহায়ৰ হাত সেইটো অৱশ্যেই থাকিব কিন্তু তাত যিটো